আমাৰ পৰীক্ষাটো খুব ভাল হৈছে 9 লাখ ক্যান্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছে 5টা পৰীক্ষা মিলি আমাৰ 14 লাখ ক্যান্ডিডেট আৰু এটা পৰীক্ষাত 9.5 লাখ ক্যান্ডিডেট অৰ্থাৎ এজনেই 5টা পৰীক্ষাত অৱতীৰ্ণ হৈছে তেনে ধৰণে 14 লাখ আৰু মূৰ গন্তি হিচাপত ইউনিক আইডেন্টিটি হিচাপত 9,34,000 সুন্দৰভাৱে পৰীক্ষা হৈ আছে আমি এমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল দিবলৈ চেষ্টা কৰিম আৰু পৰীক্ষাৰ বাবে আমি যি মাচুল লৈছিলো যিসকল অনুতীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম অনুতীৰ্ণসকলৰ মাচুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম যাতে তেওঁলোকৰ নোপোৱাসকলে কোনো ধৰণৰ মাচুলৰ নামত কোনো টকা খৰচ কৰিব নালাগে